চিৰাং জিলাৰ কাকৰাগাঁও ঘিলাগুৰি খেলপথাৰত অনুষ্ঠিত তিনিদিনীয়া প্ৰাইজমানি হাডুডু খেলৰ এয়া চূড়ান্ত খেলৰ দৃশ্য। পইণ্টৰ ভিত্তিত অনুষ্ঠিত খেলখনৰ চূড়ান্ত পৰ্যায়ত অংশগ্ৰহণ কৰে জাৰাগাঁও বিটিআৰ দল বনাম ঘিলাগুৰি নয়নজ্যোতি ক্লাবে। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলী বাবা। দুয়োখন দলৰ মাজৰ মূল যুঁজত প্ৰথম স্থান দখল কৰে জাৰাগাঁও বিটিআৰ দলে আৰু ঘিলাগুৰি নয়নজ্যোতি ক্লাবে দ্বিতীয় স্থানত সন্তুষ্ট থাকিব লগা হয়। উল্লেখ্য যে খেল পৰিচালকে জাৰাগাঁও বিটিআৰ দলৰ আমিৰ হুছেইন আৰু ঘিলাগুৰি নয়নজ্যোতি ক্লাবৰ মুস্তাফিজুৰ ৰহমানক ভাল খেলুৱৈ হিচাপে নিৰ্বাচিত কৰি পুৰস্কৃত কৰাও দেখা যায়। ভাল খেলুৱৈৰ সন্মান লাভ কৰাৰ ধাৰা অব্যাহত ৰাখি মুস্তাফিজুৰে বহলপুৰ জালিকুৰা গাঁওখনলৈ কঢ়িয়াই আনিলে এই সন্মান। জাজমেন্ট করা মুস্তাফিজুর রহমান